हेलो गाइस तो আপোনালোকে মোক চাগে ইনষ্টাগ্ৰাম নাইবা হোৱাটছএপ ষ্টেটাছ নাইবা কৰবানলে কৰবাত দেখাটো পাইছে চাগে আৰু যদি পোৱা নাই মই সাৰ্কাষ্টিক হাং আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ধেই বেয়া লাগে চেনেললৈ ধেই বেয়া লাগে এইটো আসলে বেলেগ ভিডিও বনা চেনেল আছিল কিন্তু মই কৰি দিলো বেলেগ মানে মই ভাবিছিলো মোৰ ইনষ্টাগ্ৰামত 50k ফলোৱাৰ্স হলে মই ব্লগিং ষ্টাৰ্ট দিম আৰু ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত মোৰ 50k হৈ গল আৰু মই ভাবিলো ব্লগে বনাই দিও আৰু ভাবা নাছিলো 50k হ'ব তো হৈ গল পটককে তো ব্লগটো পটককে ষ্টাৰ্ট কৰিব লগা হৈ গল উপায় নাই তো একচুয়ালি মোৰ ব্লগ বনা একদম এক্সপেৰিয়েন্স নাই কেমেৰাৰ আগত কেনেকৈ কথা কয় মানে ব্লগিঙত একদম এক্সপেৰিয়েন্স নাই তথাপিও আৰম্ভ কৰিম ব্লগ সব নতুন বছৰ ভাবে নতুন বছৰ কিবা এটা কৰিম মই ভাবিলো কিবা এটা কৰি দিও আৰু তো আৰম্ভ কৰি দিলো ব্লগ লাষ্টত যি হয় দেখা যাব পিছত ব্লগটো আৰম্ভ কৰি দিছো কনফিডেন্সটো একদম নাইয়ে তথাপিও আৰম্ভ কৰি দিছো আৰু কি ক'ব লাগে সেইটো নাজানো যি মন যায় বকি যাম আপোনালোকে খালি চাই যাব মোক যি মন যায় তাকে বকি যাম আপোনালোকে চাই যাব যদি বেয়া লাগে কৈ দিব যদি ভাল লাগে তথাপিও কৈ দিব তো আজি মই কি কৰিম কাকো নকও লাহে লাহে সব দেখাই যাম কলেটো ইন্টাৰেস্টেড নোহোৱা হৈ যাব সো কি কৰিম কি নকৰিম ডাইৰেক্ট দেখাই যাম মই কাৰণ কিয় আগতে যদি কৈ দিও মানুহে নাচায় বহুত ব্লগ ভিডিও চাইছো মই আগতে কৈ দিয়ে থাম্বনেল দি দিয়ে ক'ত যাব ক'ত নাযাব লাষ্টত সবে গম পাই যায় ভিডিওটো লাষ্টলৈকে নাচায় আৰু মই একদম বেলেগ কিবা এটা কৰিম মই কাকো নকও মই ক'ত যাও কি কৰো একো নকও ডাইৰেক্ট কৰি যাম আপোনালোকে চাই থাকিব লাষ্টত কম কি কৰিম বুলি আৰু লাষ্টলৈকে চালেহে গম পাব লাষ্টটো নকব বাৰু কি ঠিক সব বস্তু মোৰ সিক্ৰেট থাকিব বাস মই ডাইৰেক্ট কৰি যাম আৰু আপোনালোকে মোৰ লগত এনজয় কৰি যাব মোৰ লগত আপোনালোকে চাই যাব মোৰ চকুৰে চাই যাব আপোনালোকে খালি তো এনেকৈ ডাইৰেক্ট হাতখন দি পেলাই আহি পালোঁ দাদা ঘৰত আৰু ফ্ৰেছ হৈ ল'লোঁ কাৰণ কিয় মই ট্ৰিপটো প্লেন কৰিছোঁ মোৰ দাদাৰ লগত চ' এতিয়া মই কাপোৰ চাপোৰ পিন্ধি ৰেডি হ'ম লগ পাই আছোঁ তো কাপোৰ চাপোৰ পিন্ধিলো বেগ চেক ললো একদম পুৰা ৰেডি এতিয়া বেগটো উঠাই দিম গাড়ীত ক'ত যাম এইটোতো নকওঁ গাড়ীত উঠাই দিম আপোনালোকে চাই থাকক দেখা পাই থাকিব ক'ত যাম এতিয়া গাড়ীত বেগবিলাক সোমাই দিওঁ লাহে লাহেকে এটা এটাকে সোমাব নে সোমাইছে এইটো দি দিওঁ মোৰ পিছপিনে থকা বেগটো বহুত ডাঙৰ বেগ লোৱা হৈছে ডেঞ্জাৰ জেগাত যাম এইকাৰণে বহুত বস্তু লৈছো কাপোৰ চাপোৰ এতিয়া হৈ গ'ল চাবিটো ভিতৰতে বন্ধ কৰিব ওলাইছিলো দিলো বন্ধ কৰি ভাবিছো গাড়ীখন মই চলাম আৰু গাড়ী লৈ যাম এইখন গাড়ী ৰেড কালাৰ গাড়ীখন সুইফট ভাবিছো গাড়ীখন মই চলাম কিন্তু পিছত মনত পৰিল মই গাড়ী চলাবই নাজানো গাড়ীখন চলাব মোৰ দাদাই চাই ৰাখক আপোনালোকে আৰু কি কৰো তো গাড়ীত বহি দিলো আৰামছে একদম আৰু অলপ আগতে কৈছিলো মই গাড়ী চলাব নাজানো কাৰণ দাদা গাড়ী চলাব এইটো দাদা গাড়ী চলাই আছে তো ওলাই দিলো ঘৰৰ পৰা এতিয়া আৰু যাই থাকিম ক'ত যাম একো নকওঁ আপোনালোকে চাই থাকক যদি গেছ কৰি গম পাল আৰু নকওঁ কিন্তু ক'ত যাম যাই থাকিম চাই থাকক বাছ তো অলপ টাইমৰ কাৰণে পিছফালে বহি ৰাস্তাৰ ভিউ চাই গৈ আছোঁ চুলিখিনি অলপ ঠিক কৰি দিলোঁ তাৰপিছত ভাবিলোঁ শুয়ে দিওঁ অলপমান তাৰপিছত ধুনীয়াকৈ 5 মিনিটমান শুই আকৌ আগফালে দাদাৰ লগত আহি গ'লোঁ এতিয়া গাড়ী তো এতিয়া নেশ্যনেল হাইৱেত উঠিম আমি আগতে শ্বৰ্টকাট মাৰি আহিলোঁ এতিয়া নেশ্যনেল হাইৱেত উঠিম এইটো ৰাস্তাটো উঠি দিলোঁ নেশ্যনেল হাইৱেত এতিয়া দীঘল ৰাস্তা যাই থাকোঁ চিধা মোৰ ব্লগিং ছেটআপ হ'ল এটা মোবাইল এটা ট্ৰাইপড আৰু এটা মাইক আৰু এইখিনিয়ে মোৰ ব্লগিং ছেটআপ এইখিনি দিয়ে মই ব্লগটো বনাই আছোঁ তো গাড়ীত বহি বৰপেটা পাই গ'লোঁ এতিয়া বৰপেটা এৰি যাম ৰাস্তাটো বহুত দীঘল হয় বহুত বেছি দীঘল চাই থাকক আপোনালোকে দাদা গাড়ী চলাই আছে এতিয়ালৈকে বৰ হোৱা নাই দাদা বহুত ডেঞ্জাৰ মানুহ হয় একদম বৰ চৰ নহয় চলাই থাকিব আৰু ৰাস্তাটো বহুত দীঘল হয় তো ৰাস্তা যিমান দীঘল হয়
ইমান ইণ্টাৰেষ্ট বেছি ৰাস্তাত মানে আমি ট্ৰেভেল কৰি থকাৰ ইণ্টাৰেষ্ট কথা ওলাই থাকিব লাহে লাহে যাই থাকিম তো গৈ 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 দেখা পালোঁ ইয়াত লিখা আছে নলবাৰী ৰঙিয়া আৰু গুৱাহাটী আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল আমি এইকেইটাৰ ভিতৰত এটা জেগাতো নেযাওঁ আমি যাম বেলেগ জেগাত আহোঁতে আহোঁতে গাড়ীত পাম কমি গৈছে এতিয়া পাম দিম আমি পাম দিয়া দোকানত ৰখছোঁ অ' দাদা এই চাচাই পাম দিব চাচা এই যে এইটোত পাম বহুত কম আছে একদম এইটোত তো আহোঁতে আহোঁতে বহুত দূৰ আহি পালোঁ এতিয়া গৈ আছোঁ আৰু লাহে লাহে গৈ ক'ত পাওঁ নাজানো আৰু গৈ থাকিম কাম হৈ আছে ইয়াতে কাম বহুত কমছে না লিক হৈছে জেগাটা আচলতে টায়াৰটো হৈছে লিক ক'তবা গৈ টায়াৰটো চেঞ্জ কৰিব লাগিব তাৰপিছতহে ভালকৈ যাব পাৰিম আৰু এতিয়া যাই থাকোঁ পাম কমি থাকে তো ৰাস্তাই ৰাস্তাই পাম দি যাম আৰু যেতিয়ালৈকে টায়াৰটো চেঞ্জ নকৰোঁ পাম দিয়া হৈ গ'ল এতিয়া ডাইৰেক্ট গাড়ীত উঠিম আৰু পইচা দি তো এনেকুৱাকৈ ধুনীয়াকৈ পাম চাম দি গাড়ীত আকৌ উঠি দিলোঁ আৰু আমাৰ যাত্ৰা আৰু আৰম্ভ হৈ গ'ল তো ৰখি দিলোঁ এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু ফাৰ্ষ্ট ব্লগতে বহুত ধুনীয়া এটা জেগাত যাম সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ কিন্তু এক্সাইটমেণ্টটো ৰাখিলে নহ'ব পেট পূজা বহুত ইম্পৰ্টেণ্ট হয় তো পেট পূজা কৰিম এতিয়া ৰখিলোঁ বৰলুইত নামৰ এখন ৰেষ্টুৰেণ্ট আছে তাতে লাঞ্চটো কৰিব লাগিব পেট পূজা মেইন লোক পেট পূজা কৰিম এতিয়া এইটো ৰেষ্টুৰেণ্টটো তাতে পেট পূজাটো কৰি দিম লাহেকৈ ইয়াৰ পৰা লাঞ্চটো কৰি যাম আৰু ভাত আহি পাম চিকেন থালি অৰ্ডাৰ দিছোঁ চিকেনটো আহি আছে এতিয়া আকৌ ভাতটো দিছে আৰু বহুত চব্জি আছে ইয়াতে আহি পাম চিকেনটো আহি আছে দেখি আছোঁ খাই দিওঁ আৰু তো ধুনীয়াকৈ ভাতটো খাই দিলোঁ পেট পূজা হৈ গ'ল এতিয়া আৰামছে গৈ থাকিব পাৰিম এতিয়া গাড়ীত বহি দিওঁ আৰু যাওঁ ৰাস্তাটো বহুত দীঘল আগতে কৈছোঁ গৈ থাকিম আৰু আহোঁতে ফাইনেলি গুৱাহাটী চহৰত সোমাই গ'লোঁ এতিয়া গুৱাহাটীৰ পৰা ওলাই যাম অলপ পিছত এতিয়া চাগে কিবা এটা বস্তু চেঞ্জ কৰিম আমি কি চেঞ্জ কৰিম কৈ আছোঁ অলপ পিছত গৈ আছোঁ গুৱাহাটী চহৰৰ মাজে মাজে একদম ধুনীয়াকৈ আৰু এনেকৈ দাদাই গাড়ী চলাই গৈ আছে আৰু হঠাৎকৈ বাছখন আগপিনে বাছখনো নহয় গুৱাহাটীত আহিলে চবচে বেছি ভাল লাগে ট্ৰাফিক বিৰাট ভাল লাগে মোৰ ট্ৰাফিক এই যে মানে কোনোবাৰ যদি সময় যদি নষ্ট কৰিব ইচ্ছা যায় ইয়াত আহি ট্ৰাফিকত সোমাই দিব বাছ টাইম স্পেণ্ড কৰক কাৰ লগত টাইম স্পেণ্ড কৰে আৰামছে আমিও টাইম স্পেণ্ড কৰি আছোঁ কিন্তু আমাৰ বৰ লাগি আছে ধেই বেয়া লাগে অলপ আগতে যে কৈছিলোঁ কিবা এটা চেঞ্জ কৰিম সেইটো হ'ল টায়াৰ কিমান আৰু পাম দিম এতিয়া টায়াৰটো আমি চেঞ্জ কৰি ল'ম তাৰপিছত বিন্দাছ গৈ থাকিব পাৰিম আৰু পাম দিয়া নাযাব আৰু পাম গুচি গৈছে সেইকাৰণে একেবাৰে টায়াৰটো চেঞ্জে কৰি ল'ম একদম তো টায়াৰটো আমি ইয়াতে চেঞ্জ কৰি ল'ম এতিয়া এইটো লিখা আছে পিছত ইয়াত চেঞ্জ কৰি ল'ম এইটো চেঞ্জ কৰি ল'ম আৰু এইটো ব্লগটোৰ নামটো কৈ দি আমি দোকান চাম না সেই বেয়া লাগে বুলি আছে ইনষ্টাগ্ৰামত চাৰ্কাষ্টিক হাংক আছে
চাই ল'বা আৰু তো ইয়াত এটা কোনোবাক লগ পালোঁ নামটো নাজানো এইটো টায়াৰত চেঞ্জ কৰি ল'ম এইটো একদম কাম নাই আৰু এতিয়া চেঞ্জ কৰিব লাগিব আৰু এতিয়া আৰু অলপ আগতে যে দেখা পাল মোক এই ল'ৰাটো বি বইজ বুলি ভাবি আছে মুখখন বোলে বি বইজ টাইপ দেখে বোলে কৈ আছিলে যি কি নহওক বহুতে কয় একে দেখে বোলে সেই বেয়া লাগে আৰু এনেকৈ ধুনীয়াকৈ গাড়ীখন ওপৰত উঠাই দিলে টায়াৰটো চেঞ্জ কৰিবৰ কাৰণে টায়াৰটো এনেকৈ মেচিনত ধুনীয়াকৈ বহাই চেঞ্জ কৰিব পাৰি একো কষ্ট নোহোৱাকৈ চ' দাদাটোৱে এনেকৈ চেঞ্জ কৰি আছে টায়াৰটো টায়াৰটো সোমাওঁতেই ছেম প্ৰচেছ একেটা মেচিনতে টায়াৰটো ওলাবও পাৰি সোমাবও পাৰি দাদাটোৱে টায়াৰটো এতিয়া সোমাই আছে চব হৈ গ'ল এতিয়া বহি দিওঁ গাড়ীত আৰু গৈ থাকোঁ লম্বা ৰাস্তা গৈ থাকিম দেখাই থাকিম আৰু চলো চ' গাড়ীত বহি বহি আমনি নালাগিবৰ কাৰণে খোৱা বস্তু কিবা অলপ কিনি ল'লোঁ ইয়াত আছে ভেজ কাটলেট এইটো হয় হাৰ্ট শ্বেপৰ ধুনীয়া একদম চ' দাদাক আধা টুকুৰা দিছোঁ মই আৰু আধা টুকুৰা মই খাইছোঁ আৰু লগতে আছে জুচ এনেকৈ খাই গৈ আছোঁ খানাপাৰা পালোঁ এতিয়া খানাপাৰা এৰিম খানা খাম খানা নাখাম এইটো নাকত ডুব পোৱা নাই এইটো বেলেগ বস্তু এইটো মুখ চাফা কৰে একদম এনেকুৱাকৈ দিম ঠাণ্ডা ঠাণ্ডা লাগি যায় একদম পেকেটটো ক'ত দেখাই আছোঁ এইটো হিমালয়া স্পনচাৰ কৰা নাই দেই এনেই খানাপাৰা এৰিলোঁ এতিয়া ফুল স্পীডত গাড়ী দৌৰিব মানে 80ৰ ওপৰত নাযায় এনে গ'লোঁ চাই থাকোঁ আৰু চাই থাকক সন্ধিয়া হৈ গ'ল ইমান লম্বা ট্ৰিপ আমাৰ দিনত ওলাইছোঁ সন্ধিয়া হৈ গ'ল কেইটা বাজিল 4:38 আমি 10টা মানত যাই পাম চাগে আমিতো বহুত পেট পূজা কৰিলোঁ এতিয়া গাড়ীখনক পেট পূজা কৰাম পূৰা ফুল পেট কৰাই দিম মানে পূৰা পেট্ৰল নহয় ডিজেল পূৰা ফুল কৰি দিম টেংকি ফুল বহুত দূৰ যাব লাগিব পেট্ৰল পাম্পত আহি পালোঁ দিওঁ আৰু ভৰাই ফুল টেংকি কৰি বাইদেউ কি খবৰ পেট্ৰল এই বাৰে বাৰে পেট্ৰল ওলায় ডিজেল সোমাই আছে মিটাৰটো চাব লাগিব কিমান হয় একবাৰ গাড়ীৰ পেট ভৰাৰ পিছত আৰু গাড়ী যাই থাকিব এইকেনেকৈ চাই আছে আঠ লিটাৰ হৈ গ'ল আৰু সোমাই আছে 9 লিটাৰ 10 12 বহুত খাই গাড়ীয়ে বা 14 15 16 চ' গাড়ীৰ টেংক ফুল কৰি একদম ওলাই দিলোঁ আমাৰ যাত্ৰাত ৰাস্তাটো বহুত দীঘল চ' ৰাতি হৈ গ'ল আকৌ এনেকৈ গৈয়ে থাকিম আমি তো গোটেই ৰাতি গাড়ী চলিব দাদা বৰ লাগছে নেকি দাদাত একদম বৰ চৰ একো নালাগে চলাই থাকে পুৰা জছত বাইদেউ কি খবৰ ভাল একদম খবৰ চবৰে আমাৰ খাই আছোঁ গৈ আছোঁ কেনে আমাৰ মানে টোপনি লগা নাই যেতিয়া টোপনি লাগে আমি কিবা এটা খাম ইয়াত আছে পুৰা বস্তু খাই দিম টোপনি নালাগে যাই থাকিম বিন্দাছ আপোনালোকে চাই থাকক আমি এণ্টাৰটেইনমেণ্ট দি থাকিম এণ্টাৰটেইনমেণ্ট
এতিয়া ঘড়ীত বাজিল 5:56 আৰু চাৰিওপিনে আন্ধাৰ নামি আহিছে আৰু আমি ধুনীয়াকৈ কিশোৰ কুমাৰৰ ৰোমেণ্টিক গানবোৰ শুনি শুনি আমাৰ যাত্ৰা চলি আছে আৰু লগতে আমি শুনি আছোঁ আজি পাহিল লাভ ষ্টৰী আৰু গুগল মেপত চাই আছোঁ কিমান টাইম লাগিব আৰু ইয়াত দেখাই আছে 2 hours 3 minutes। ৰোমান্টিক যোনটো যাত্ৰা এই যাত্ৰাটো চলি আছে এতিয়ালৈকে তো আহি আমি পালোঁ জখলাবন্ধা পাৰ হ'লোঁ ইয়াত আছে বৰ্ডখন নেদেখাওঁ দে বাদ জখলাবন্ধা আমি পাৰ হ'লোঁ এতিয়া আমাৰ আকৌ যাই আছোঁ আমি আকৌ লাভ ষ্টৰী শুনিম ৰোমান্টিক একদম আমাৰ একদম যাত্ৰাটো ৰোমান্টিক যাত্ৰা আমি লাহে লাহে জংঘলৰ মাজে মাজে আগবাঢ়ি আছোঁ একদম স্পীড কমত কাৰণ যিকোনো সময়ত যিকোনো জন্তুৱে আমাক খুন্দা মাৰি দিব পাৰে কি ঠিক সেইকাৰণে আমি ভয়ে ভয়ে ৰাস্তাৰ মাজেদি লাহে লাহে গৈ আছোঁ একদম আৰামছে অন্ধকাৰ চাৰিওফালে ৰাস্তাৰ মাজেদি একদম অলপ আগতে আমাৰ ৰোমান্টিক যাত্ৰা চলি আছিল কিন্তু হঠাৎকৈ পাই গ'লোঁ আমি জংঘলৰ ৰাস্তা আৰু এতিয়া ভয়ে ভয়ে আমি আগবাঢ়ি আছোঁ লাহে লাহে আমাৰ ডেষ্টিনেশ্যনলৈ চ' এনেকৈ ভয়ানক ৰাস্তাবোৰ পাৰ কৰি আহি আমি পাই গ'লোঁ আমি য'ত থাকিম সেইটো ৰিজৰ্টলৈ। তো আজি আমি ৰিজৰ্টত থাকিম ৰাতি আজিতো একো নহ'লে আহি পাওঁতে টাইম লাগি গ'ল ৰিজৰ্টত সোমালোঁ এতিয়া ৰাতিটো ইয়াতে কালি ৰিজৰ্টটোতো কালি ৰাতিপুৱা দিম এতিয়াতো একো দেখা নাপাব কাৰণ লাইটটো নাই বেছি তো ৰাতিপুৱা উঠি ৰিজৰ্টটোতো দিম আপোনালোকক গাড়ী পাৰ্কিং কৰি আছে আমাৰ অসীম দা ধুনীয়াকৈ পাৰ্কিং হৈ গ'ল এতিয়া আমি ভিতৰত যাম ভিতৰত যাই ৰুম চুম দেখাম আৰু অলপ চলপ চ' এইটো ৰুমটো আমাৰ ৰিজৰ্টৰ ৰুমটো এইটো কি ধুনীয়া ইয়াতে এটা বেড আছে ইয়াতে এটা বেড আছে এইটো একদম ধুনীয়া ৰুম এটা আলমিৰা আছে ক'ৰবাত লাইট জ্বলে নহয় এইটো হেৰি প্লাগৰ লাইট চব দেখা দিম বাথৰুম সুন্দৰ একদম চব চাফ চিকুণ মজা বাইদেউ ৰুমটো কেনেকুৱা লাগছে চাফ চিকুণ একদম আৰু উলিয়াই নহয় দুটা বেড ডাঙৰ ডাঙৰ একদম বহুত ধুনীয়া হয় ৰুমটো একদম চাফ চিকুণ ধুনীয়াকৈ থাকিম আমি বহুত ভাগৰ লাগিছে গাড়ীত বহি আহিছোঁ তথাপিও বহুত ভাগৰ লাগিছে এতিয়া ৰেষ্ট ল'ম অলপ ফ্ৰেছ হ'ম ৰাতি জুই জ্বলাম ইয়াতে বনফায়াৰ জ্বলাম তাৰপিছত তাতে অলপমান কিবা ফূৰ্তি চূৰ্তি কৰিম আৰু যদি পচিবল হয় দেখাই দিম চাই থাকক গুচি নাযাব কাৰণ কিয় ক'ত আহিছোঁ এতিয়ালৈকে আমি কোৱাই নাই ৰিভিল কৰাই নাই লাহে লাহে ৰিভিল কৰিম নকৰিব বাৰু কি ঠিক চাই থাকক এইটো বনফায়াৰ জ্বলিছে এতিয়া অলপ আগতে কৈছিলোঁ বনফায়াৰ জ্বলাম একদম এইটো মাইকেল জ্বলাইছে আমাৰ জুই মাইকেল তুমি জুই মাইকেলে দেখাব আজি আমাক টেলেণ্ট ডেন্স দেখাব আজি মাইকেল ডেন্সাৰ মাইকেল জেকচন দেখোন মজা আমি জুই পাই আছোঁ একদম অলপ পিছত ডেন্স দেখাম আপোনালোকক ই যদি ডেন্স দিয়ে দেখাই দিম ই যদি গান গায় গান শুনাম যি কৰে তাকে দেখাম জুবিনৰ মাত মই ৰেডি আছোঁ তুমি দিয়া খালি এতিয়া কিবা কৰিব আৰু নহয় ভিডিঅ' ইউটিউব জুবিনৰ ভইচটো মই ওলাই দিছোঁ দিয়া জুই লৈ ওলাবা নেকি আচ্ছা নাই কাপ নাই চব বাহ মোৰ কোনো লেভেল নাই মোৰ কোনো ফুটানি নাই মদ খাব পাৰোঁ কিন্তু মই মদাহি নহয় কিছুমানে মোক ষ্টেজত প্ৰগ্ৰেম কৰি থাকোঁতে মানুহে কয় সেইটো পাগল জুবিন দা পাগলে উঠি আছে এনেকৈ কয় বেয়া লাগে মনটোত এনেই বেয়া লাগে মানে কি হয় আমি শিল্পী মানুহ আৰু মদ চদ খাই থাকিলে অলপ খাওঁ এইটো কাৰণে খাওঁ আজি আছোঁ কালি নাই মদটো খাইছোঁ মানে কি হয় গানটো গালে গাঁও লাগিছে সেইটো কাৰণে খাইছোঁ মানুহে এইটোত বেয়া পাই লাভ নাই একো কথা নাই কোনোবা কিবা কৈছে ক'ব দে আই ডোণ্ট কেয়াৰ মই কাকো খাতিৰ নকৰোঁ মই ঘণ্টা কাকো খাতিৰ নকৰোঁ এইটো মই ঘণ্টা কাকো খাতিৰ নকৰোঁ সেইটোৱে কথা হৈ গ'ল ন বঢ়িয়া তো আমি ধুনীয়াকৈ বনফায়াৰ এনজয় কৰি ইভিনিং স্নেক্স খাই আছোঁ স্নেক্সত আছে বেবী কৰ্ণ ফ্ৰেঞ্চ ফ্ৰাইজ আৰু পৰ্ক ড্ৰাই ফ্ৰাই আৰু আমাক এণ্টাৰটেইন কৰি আছে আমাৰ মাইকেল ব্ৰ চ' ফ্ৰেছ হৈ আৰু ইয়াত আহি বহিলোঁ তো যিহেতুকে ফাৰ্ষ্ট ব্লগ হয় একো এক্সপিৰিয়েঞ্চ নাই বেছি কি ক'ব লাগে একো নাজানো বাছ বনাই গৈ আছোঁ আপোনালোকে চাই আছেনে নাই সেইটো নাজানো যদি আছে চাই থেংক ইউ চবকে
আজি ডে 1 শেষ হ'ব আৰু কালিহে মেইন ওলাই যাম কালি ক'ত যাম সেইটো নকওঁ কালি একদম ইণ্টাৰেষ্টিং জেগাত যাম আগতে বহুত এক্সাইটেড হৈ আছিলোঁ মই এইটোৰ কাৰণে তো ৰিভিল নকৰোঁ এতিয়া আজি ডে 1 খতম হ'ব তো এতিয়া ভাত চাত খালোঁ এতিয়া ইয়াত আছে পংখদা আমাৰ মোৰ দাদা হয় এতিয়া আমি ভাত চাত খাই আহিলোঁ খাই এতিয়া শুই যাম ডে 1 আজি কমপ্লিট হ'ব ইয়াতে তো আকৌ কালি লগ পাম কালিতো বহুত এডভেঞ্চাৰাছ হ'ব কালি ভাবিছোঁ এডভেঞ্চাৰাছ হ'ব হয়নে নহয় গম নাপাওঁ এডভেঞ্চাৰাছ হ'ব বহুত তো আজিৰ কাৰণে বাই বাই ষ্টে টিউন